তই
এতিয়া নিজ কৰ্তব্য আগবাঢ়ি যা। মাতৃ পুত্ৰ ভোগাৰো জীৱনৰ হৈছে প্ৰয়োজন। অসুৰৰ বংশ বৃদ্ধিৰ কাৰণে মোক বিবাহ দিবি এগৰাকী সুন্দৰী ৰমণী পৰাগে প্ৰাণ। তই ঠিকেই কৈছ পুত্ৰ। এই জগতৰ ব্ৰহ্মাৰ কন্যা সৰস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী সমান ৰূপৱতী সুন্দৰী নাৰী আৰু কোনো নাই। সৰস্বতী তই চলে বলে কিংবা কৌশলে সৰস্বতী কিবা কৰিব জানা? তই চলে বলে কিংবা কৌশলে সৰস্বতী বিবাহ চলে বলে কিংবা কৌশলে তই অতিক্ৰে বিবাহ কৰিবলৈ যা পুত্ৰ। লক্ষ্মীৰ নন্দনময় মোৰ সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ঘূৰিব লাগিব। নিৰ্দেশ স্বৰ্গৰ দেৱতা নিশ্চয় দানৱৰ হত্যাকৰ্ত এই হয়দৈত্যৰ বীৰত্ব ভকতি পৰাক্ৰম
তারপর কোর্সের শিক্ষা নারীর চরিত্র বিকাশ লক্ষ্মী যে প্রথম বিচার করেছে তার ফল নিশ্চয়ই বুঝতে পারছে নানান ধরনের বিবিধ পায়া কারোর কথা যা কারো ভক্তি না আমারও লাহে লাহে ভক্তি কবিরাজ হয়েছে একবার বিলম্ব লক্ষ্মীর বড় প্রভাব ক্ষুদ্র মাটির পড়া সিংহৰ দৰে বিচৰণ কৰিছ অন্যথা এই সুদৰ্শন ৰাজখন কৰি কৰিলেহেঁতেন তোৰ এই ভয় অমূল্য Nagire kadhura rama devana mara mara hare boku mati kambe
চাহকাপ দিব নি মহাপ্ৰলয় হ'ব নোৱাৰে কাৰণ মই মহাপ্ৰলয়ংকাৰী কৃষ্ণ হৰি
মহাপ্ৰলয় হ'বলৈ আৰু বেছি পৰে নহয়। তাৰ আগতে মোৰ পুত্ৰ নাৰদৰ ভূপ্ৰকাণ্ডত পৰি লোকে এটা ভয়ংকৰ গ্ৰন্থ সৃষ্টি কৰিলে। সেই গ্ৰন্থ এতিয়া গোটেই পৃথিৱী পৰ কৰি পূজাত আৰু কি আমাৰ লোকে কি প্ৰতিজ্ঞা কৰিছে? এই নতুন বোলে তোৰ লোকে জ্ঞান হোৱাই না। মোৰ বৰ ভয় আছে। সেই গোৱাৰ গ'লে আৰু সেই গোৱাৰ গ'লে গৈতো দেখিলে মোৰ পেটতে হাত ধৰি পায়। লক্ষ্মী মোৰ প্ৰতি কিয় ইমান উদয় হ'ল? মইতো সেই লক্ষ্মীক কোনো দুখ কৰা নাই। লক্ষ্মীৰ এনে গুণ ৰাজ্যত বিষ্ণু নাৰায়ণে কিদৰে কৰিলে সমৰ্থন? আমি এই মহাপ্ৰলয়ৰ কোনো জনে বুকুতে আলোচনা এই বিষয়ে বিষ্ণুৱে সেইকাৰণে বিষ্ণুৱে এতিয়া লক্ষ্মীৰ লগত আলোচনা কৰিবলৈ গৈছা। গতিকে আমি ইয়াত এখন দিন নেথাকোঁ। তাৰ বাবে স্বাভাৱিক মন যদি কন্যা সৰস্বতী লক্ষ্মীয়ে যে কাৰ্য কৰিবলৈ আগবাঢ়িছে সেই কাৰ্য মই নিজ হাতে কৰি যাম। কিন্তু জ্ঞানৰ লগতে মোৰ গোটেই জ্ঞানৰ ভাণ্ডাৰ হৰণ গোটেই জ্ঞানৰ ভাণ্ডাৰ মোৰ হৰণ কৰিব। গতিকে আমি ইয়াৰ পৰা আঁতৰি যাম। তুমি মোৰ বাবে কোনো চিন্তা নকৰিবা। মোৰ ব্যৱস্থা মই নিজেই কৰি ৰাখিছোঁ। গতিকে তুমি ইয়াৰ পৰা আপোনালোকে চিন্তা তেন্তে মই আহিলোঁ সৰস্বতী। ইয়াত এখন যাব নাথাকিবা। ইয়াত এখন যাব নাথাকিব। মই আহিব। লক্ষ্মী এইবাৰ তুমি খোৱা সাৱধান। বিষ্ণুৰ পত্নী বুলি তুমি ধৰ্মৰ কাৰ্য পাহৰি চাওঁ বাৰু লক্ষ্মীয়ে মোক এই দৈত্যলৈ কেনেকৈ বিয়া দিয়ে।
মকল মোৰ বুকুলৈ পৰিছিলানি সেনেকে মই তোমাৰ বুকুলৈ উভতাই পঠাইছে চাও বাৰু কেনেদৰে তুমি মোক এই বিয়া দিয়া চাও মিছ মই